বাস্তৱত আপুনি সঁচাকৈয়ে যদি কিবা এটা কৰিব বিচাৰে তেতিয়াহ'লে যিকোনো পথ এটা আপুনি বিচাৰি পাব। আৰু যদি একোৱেই কৰিবলৈ নিবিচাৰে তেতিয়াহ'লে আপুনি অজুহাতো বিচাৰি পাব। জীৱনত সকলোকে গুৰুত্ব দিয়ক। যিজনে ভাল সেইজনে আপোনাক লগ দিব আৰু যিজনে বেয়া সেইজনে আপোনাক শিক্ষা দিব। সকলোৱে কয় বেছি হাঁহি দিলে হেনো কপালত দুখ হয়, তেতিয়াহ'লে বেছি কান্দিলে কপালত কিয় সুখ নহয়? সৰু সৰু কথাবোৰ মনত ধৰি ৰাখিলে ডাঙৰ ডাঙৰ সম্পৰ্ক ভাঙি যায়। যাৰ দেউতাক নাই তেওঁৰ পৃথিৱীৰ আধা নাই, যাৰ মা নাই তেওঁৰ গোটেই পৃথিৱীয়ে নাই। এই পৃথিৱীত নিজৰ স্বাৰ্থ নাথাকিলে কোনেও কাৰো লগত নাথাকে। কি আছে এই ভালপোৱা নামৰ শব্দটোৰ মাজত, যাৰ কাৰণে হাঁহি ফূৰ্তি কৰা মানুহবোৰে ভিতৰি ভিতৰি কষ্ট পাই থাকে? কেইদিনমান যোগাযোগ বন্ধ কৰি দিয়ক, দেখিব কাষত থকা বন্ধুসকলেও আঁতৰি গৈছে। যিসকলে অকণমান কথাতে কান্দি দিয়ে তেওঁলোকৰ মন বহুত কোমল হয়। আমাৰ জীৱনত এনেকুৱা এজন মানুহ থাকে যাৰ লগত সম্পৰ্ক ভাঙি গ'লেও তেওঁৰ প্ৰতি গভীৰভাৱে মনত থাকি যায় গোটেই জীৱন। সৰু হৈ থাকোঁতে টকা নাছিল, ফোন নাছিল, নেট নাছিল, তেতিয়াও কিন্তু জীৱনত সুখ আছিল। স্বাৰ্থপৰ মানুহৰ কাষত সম্পৰ্কৰ কোনো দাম নাই। পিছফালৰ পৰা বদনাম কৰি সন্মুখত ভাল দেখুওৱা মানুহৰ পৰা আঁতৰি থকাই উত্তম। তেওঁলোকে শত্ৰুতকৈও ভয়ংকৰ। সময় গুচি যাব, কষ্টৰ অৱসান ঘটিব, বিপদ নাইকিয়া হ'ব, সকলোৱে ঠিক হৈ যাব। অকল থাকি যাব আপোনাৰ ব্যৱহাৰ। দূৰত্ব কোনো বিষয় নহয় যদি সম্পৰ্কৰ দৃঢ়ভাৱে যথেষ্ট গভীৰ হয়। পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতা কেতিয়াও বেইমানি নকৰে। মানুহে দুটা সময়ত চুপচাপ থাকে, যেতিয়া তেওঁৰ কথা ক'ব পৰাকৈ একোৱেই নাথাকে, অথবা তেওঁৰ কথা ক'ব পৰাকৈ বহুত আছে কিন্তু তেওঁ ক'ব নোৱাৰে। ভুল যেনেকৈ মানুহক শিকিবলৈ সাহাৰ্য কৰে তেনেদৰে কিছুমান আঘাতে মানুহক বদলি কৰিবলৈ সাহাৰ্য কৰে। ভুল ৰাস্তাত খোজকাঢ়ি গ'লে যেনেকৈ বাৰে বাৰে উজতি খাবলৈ লাগে তেনেকৈ বেয়া মানুহৰ লগত চলিবলৈ গ'লে বাৰে বাৰে ঠগ খাবলৈ লাগে। কথা এনেকুৱা এটা শব্দ যিটো দিয়ে কাৰোবাক ভালদৰে ৰাখিবলৈ পাৰি, আকৌ কাৰোবাক জীয়াই থাকিলেও মৰি থকাৰ দৰে বনাবলৈও পাৰি। কেতিয়াবা কাৰোবাৰ মুখত মোৰ বিষয়ে বেয়াকৈ শুনিলে জানিব এসময়ত তেওঁৰ মোৰ লগত ভাল সম্পৰ্ক আছিল। চকুৱে যাক পচন্দ কৰে ক'লা হ'লেও সুন্দৰ দেখে। কাৰোবাৰ প্ৰিয় হ'লেও অৰ্থনৈতিক যোগ্যতা লাগে। অৰ্থশূন্য মানুহ কেতিয়াও কাৰো প্ৰিয় হ'ব নোৱাৰে। বেলেগৰ জীৱন নষ্ট কৰি চখ পূৰণ কৰাটো হ'ল প্ৰেম, আৰু নিজৰ জীৱন বিসৰ্জন দি বেলেগক ভালে ৰখাটো হ'ল ভালপোৱা। বিশ্বাসযোগ্য মানুহজনে আজি বিশ্বাসঘাতক। মানুহে একমাত্ৰ প্ৰাণী, সম্পূৰ্ণৰূপে সফল জীৱন উদযাপন কৰিও আশালৈ মৃত্যুবৰণ কৰে। আপুনি যদি ভাঙি পৰিছে সেইটো কাকো বুজিবলৈ নিদিব। যদি বুজিবলৈ দিয়ে তেতিয়া তেওঁ আপোনাক আৰু ভাঙি থৈ যাব। খং সেইজনেই কৰে যাৰ ভালপোৱা বেছি থাকে। মই কথা পাতি ভাল পাওঁ, সকলোৰে লগত নহয়। যিজনে মোৰ কথা মনত ৰাখে তেওঁলোকৰ লগতহে কথা পাতোঁ। যাক হেৰুৱাব ভয় লাগে সেইজনে সকলোৰে আগত হেৰাই যায়। ভুল মানুহক পাহৰি যোৱাটো উত্তম। সকলো ছোৱালীয়ে টকাৰ পাগল নহয়। কিছুমান ছোৱালীক আপুনি যদি ভালপোৱা দিয়ে